প্ৰথমবাৰৰ কাৰণে আমাৰ মোৰ বন্ধু মাধৱ চেত্ৰী ডাঙৰীয়া আৰু তেখেতৰ মাতৃ আৰু ইয়াত জ্যেষ্ঠসকলৰ পৰা আজিৰ দিনত যিটো আশীৰ্বাদ লোৱা এটা পৰম্পৰা আমাৰ গোৰ্খাসকলৰ আছে। তো সেই পৰম্পৰাত আমি আমাৰ MP ডাঙৰীয়া, MLA ডাঙৰীয়া, আমাৰ সকলো টিম আহি আমাৰ জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ ল'বলৈ আমি আহিছোঁ। চ' আজি খুব ভাল লাগিছে আৰু আমাৰ যিটো পৰম্পৰাগত কিছুমান আগৰ পৰাই ৰীতি নীতিবিলাক চলি আহিছে, এইবিলাকৰ দ্বাৰাই আমাৰ সমাজটো খুব মধুৰ হয়। আৰু দুৰ্গা পূজা এইবাৰ খুব ভালকৈ উদযাপন কৰিছে ৰাইজে। পৰিৱেশো ভাল, সামাজিক পৰিৱেশ বহুত ভাল আৰু বতৰো বহুত ভাল। তো আমি এই উৎসৱৰ দ্বাৰা আমাৰ অঞ্চলত সমন্বয়ৰ ক্ষেত্ৰত আৰু একখোজ আগবাঢ়া যেন অনুভৱ হৈছে। মই মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোকে যাতে মংগলে ৰাখে, দুখ দুৰ্যোগৰ পৰা সদায় দূৰত ৰাখে, ইয়াৰ কাৰণে আশীৰ্বাদ কৰিছোঁ। আৰু গোৰ্খা সমাজৰ প্ৰতি আমাৰ শ্ৰদ্ধা, আমাৰ সন্মান সদায় আছে, অনাগত দিনতো থাকিব। আৰু সেইকাৰণে আমি যিটো আমাৰ ভাইপতা হওক বা বিভিন্ন কালচাৰ হওক, সেইটো BTR অঞ্চলত জীয়াই ৰখাৰ কাৰণে যিটো আমাৰ দায়িত্ব, সেইটো আমি সদায় পালন কৰিম। অতি শীঘ্ৰে আমি চিৰাঙত এটা গোৰ্খা ভৱন নিৰ্মাণ কৰিবলৈ গৈ আছোঁ আৰু ওদালগুৰিত এটা দুৰ্গা মল্ল ডাঙৰীয়াৰ 1 কোটি টকাৰ এটা অডিটৰিয়াম বনাবলৈ গৈ আছোঁ। বাকী যিবিলাক সামাজিক বা বিভিন্ন সমস্যা আছে সেইবিলাক লাহে লাহে কাম কৰি যাম। MCLA मानगोनां माधव सेट्री बिथांनि न'खराव दिनै फैनाय जादों। मानगोनां BTCनि चिफ प्रमद बर' बिथांजों लोगोसे आंबो जयैनो बहाय बाहागो लाफैदों। मूल उद्देश्यआ जाबाय मा, दिनै दसेरा आरो बे बुब्लियावहाय नेपाली समाजाव मोनसे प्रथा सोलियो जे देरसिननिफ्राय उन्दैफ्रा आशीर्बाद लानाय आरो देरसिना उन्दैफोरनो आशीर्बाद होनाय। दा बेवहाय जों बाहागो लाफैदों, खोब मोजां मोनदों आरो माधव सेट्रीनि न'खराव बे हाबाफारिया दिनै जानानै थांबाय। आरो दिनैनि समा जाबाय राबनखौ बुथारनायनि मोनसे सम। राबना जाबाय गाज्रि मोनसे मा होनो बेखौ बिथिंनि मोनसे प्रतीक। आरो दिनैहाय जोंनि गोसोआव जि अयनाय अयथासार गाज्रि साननाय दं, बेखौ जों बयबो बुथारनानै मोजांखौ जों आखायाव लानानै जों समाजखौ जोङो गोग्गोयै जोङो दैदेनलांनाय, बे मोनसे मेसेजखौ लानानै दिनैनि सानखौ फालिनाय जायो। गतिके बे बुब्लियाव नेपालि समाजाव जेखौ नुदों बे दिनै जों मोनफैबाय। गाज्रिखौ गारनानै मोजांखौ लानाय आरो देरसिना उन्दैफोरनो जे मोनसे आशीर्बाद होनाय, बेवहाय आंबो बाहागो लानो मोननानै खोब गोजोननाय मोनदों। পোনপ্ৰথমে আজি আমাৰ গোৰ্খা সমাজৰ যিটো বৰ'দশা বুলি কয়, বিজয়া দশমী, এই উপলক্ষে আজি সকলোক মই শুভেচ্ছা দিব বিচাৰিছোঁ গোৰ্খা সমাজৰ তৰফৰ পৰা। তো আজি বিশেষকৈ সঁচাকৈ শুভ দিন আৰু আমি অত্যন্ত আনন্দিত হৈছোঁ, কাৰণ আজি আমাৰ এই গোৰ্খা সম্প্ৰদায়ৰ যি ট্ৰেডিশ্যনেল যিটো উৎসৱত আমাৰ BTRৰ প্ৰমুখ প্ৰমোদ বড়ো ডাঙৰীয়া, লগতে আমাৰ কোকৰাঝাৰ সমষ্টিৰ আমাৰ MP ডাঙৰীয়া, লগতে MLA বিধায়ক আৰু MCLA সকল আহি ইয়াতে যিটো আমাৰ লগত এটা সহযোগিতা কৰিলে, তাৰ কাৰণে নথৈ আনন্দিত। আৰু এই উৎসৱে যিটো ভাতৃত্ববোধ আৰু যিটো অমংগল দূৰ কৰে, এইটো বিশ্বাসেৰে আমাৰ পৰম্পৰাগত চলি আহিছে। আজিৰ দিনৰ পৰা আমাৰ পূৰ্ণিমালৈকে, লক্ষী পূৰ্ণিমালৈকে যিটো বিজয় উৎসৱৰ আশীৰ্বাদ গ্ৰহণ কৰা পৰ্ব চলি থাকিব। আৰু এই চাউলৰ যিটো ফটা, দৈ দি চাউলৰ ফটা কপালত লগোৱা হয় আৰু জ্যেষ্ঠজনে সৰুক এই ফটা লগাই আশীৰ্বাদ দিয়ে, যিটো আশীৰ্বাদটো গোটেই বছৰ সুস্বাস্থ্য থাকক, যিটো অপায় অমংগলবিলাক নাশ হওক, দুৰ্গতি নাশ হওক বুলি আশীৰ্বাদ দিয়ে। আৰু লগতে আমাৰ এটা পৰম্পৰা আছে, আমি মহালয়ৰ অমাৱস্যাৰ দিনা যিটো মাকৈ আৰু গম ধানৰ যিটো আমি কিবা বীজ সিঁচি ৰাখি থওঁ, সেইটো আমি জমৰা বুলি কওঁ, বিশেষ তাৰ নাম আছে জমৰা বুলি কয়। এই জমৰাটো আজিৰ দিনত যিটো আমি ব্যৱহাৰ কৰোঁ, ফুল হিচাপে ব্যৱহাৰ কৰোঁ, আশীৰ্বাদ হিচাপে, এইটো ফটা লগোৱাৰ পিছত দিয়া হয়। গতিকে সঁচাকৈ আজি আপোনালোকেও আহিছে, মিডিয়া বন্ধুসকলো আহিছে, আজি আমি নথৈ আনন্দিত। আমাৰ এই আজিৰ দিনৰ যিটো আমি উৎসৱ ইয়াতে পালন কৰিলোঁ, এই উৎসৱে সকলো জাতি জনগোষ্ঠীৰ ভাতৃত্ববোধ, সম্প্ৰীতি আৰু সুদৃঢ় কৰি ৰাখক, সকলোৰে মনোকামনা পূৰ্ণ হওক, এইটোৱে মই ক'ব বিচাৰিছোঁ।